हेलो गाइज गुड मर्निंग मोर नाम कमल फुकन और ये मोर फार्स्ट यूट्यूब ब्लगिंग चैनल जार नाम लूप एंड लेभेन जो मैं डेली लाइफस्टाइल ब्लग अपलोड करीम। এতিয়া সময় হৈছে 8:30 আৰু মই শুই উঠি ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি এতিয়া এই চাহ খাব লৈছোঁ। চাহ খাই গা ধুম, গা ধুই ধূপ চাকি জ্বলাম, ধূপ চাকি জ্বলাই আৰু অফিচলৈ ৰেডি হ'ম। ৰেডি হৈ ভাত খাই যাওঁ। অফিচত মই ৰাতিপুৱা ভাতেই খাই যাওঁ আৰু ভাতৰ লগত কম্প্ৰমাইজ নহয় ভাই, ভাতটো মই খাওঁৱেই, সদায় খাওঁ, ৰাতিপুৱা মই খায়ে যাম। মানে ভাত গুণ্ডা আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। যিহেতু মই ডেলিভাৰী জব কৰোঁ, দিনটোত কি ভাল হৈছে কি বেয়া হৈছে গোটেইবোৰ দেখুৱাম, আপোনালোকে চাই থাকক, স্কিপ নকৰিব। গা পা ধুই ধূপ চাকি জ্বলালোঁ আৰু অফিচৰ কাৰণে ৰেডি হ'লোঁ আৰু এতিয়া মই ভাত বাঢ়ি লৈছোঁ এফালে এক থালিত। আৰু এয়া মোৰ দালি, ভাত, নেমু আৰু জিকাৰ চব্জি আৰু ৰাতি অলপ লোকেল মুৰ্গীৰ চব্জি আছিলে সেইটো। চ' এতিয়া মই ভাত থালি দবাই লওঁ আৰু মানে খাই লওঁ। আপোনালোকক অফিচত লগ পাই আছোঁ, ব'লক তেনেহ'লে অফিচত যাওঁ। তো ফাইনেলি গাইজ অফিচ আহি পালোঁ আৰু অফিচত আপোনালোকক কেইটামান কেৰেক্টাৰ মই চিনাকি কৰাই দিছোঁ। এইফালে আমাৰ চিন্তু দা মোবাইল চাই আছে, তেওঁৰ নাম চিন্তু, সহায় কৰি দিয়া। এইফালে আছে আমাৰ ৰাকেশ, যাৰ নাম ঘুগু, আমি ঘুগু বুলি মাতোঁ। আৰু এইফালে আছে ৰাজু, হলা বান্ধা হৈ গৈছে। ৰাজু চবচে আমাৰ হেণ্ডচম আৰু হাঁহিমুখীয়া ল'ৰাটো। আৰু এইফালে আছে শশাংক দা, শশাংক এবাৰ সহায় কৰি দিব। গাইজ আৰু তিনিটা কেৰেক্টাৰ দেখাব বাকী আছে, এই তিনিটা কেৰেক্টাৰটো পিছত বেলেগ নেক্সট ভিডিঅ'ত দেখাই দিম। তাৰে এটা হৈ গ'ল কেৰেক্টাৰ কলিতা দা, আৰু এটা আমাৰ বাইদেউ অফিচাৰ, আৰু আমাৰ মেইন কেৰেক্টাৰ বছ কি ক'ম। তো গাইজ মই আহিলোঁ এতিয়া পাৰ্চেল ডেলিভাৰী কৰিবৰ কাৰণে, আৰু এইখন মোৰ হায়াবুছাখন। তো দেৰি নকৰি গৈ থাকোঁ, ব'লক। গাইজ মোৰ হায়াবুছাখন মই বিল্ডিঙৰ তলত ৰং পাৰ্কিং কৰি থৈ আহিছিলোঁ। এতিয়া বেলেগ গাড়ী আহি হৰ্ণ মাৰি আছে, সেইকাৰণে মই জল্দি নামি আহিলোঁ। এইখিনি মই এতিয়া ভইচ দি দিছোঁ কাৰণ বিল্ডিঙৰ কাম চলি আছিলে, বহুত আৱাজ চাউণ্ড কৰি আছিলে, সেইকাৰণে ভালকেনে মোৰ চাউণ্ডটো নাহিলে ৰেকৰ্ডিঙত, সেইকাৰণে মই এতিয়া ভইচ দি। গাইজ কামৰ মাজতে আকৌ কাম। মোৰ ফ্ৰেণ্ডে অনলাইন এডমিশ্যন কৰিছিলে অ'পেন ইউনিভাৰ্চিটিৰ পৰা, ইয়াতে যোনটো গুৱাহাটী খানাপাৰাত কৃষ্ণকান্ত সন্দিকৈ অ'পেন ইউনিভাৰ্চিটি আছে তাত। আৰু মানে সিহঁতে অনলাইন এডমিশ্যন কৰিছে, কিন্তু কিবা OTP লাগে ন, OTP অহা নাছিলে সিহঁতৰ, সিহঁতেতো দিল্লীত থাকে, সেইকাৰণে OTP সিহঁতে পোৱা নাছিলে, সেইকাৰণে মই আহিবলগীয়া হ'ল। আহি OTP লৈ ল'লোঁ, সিহঁতৰ এডমিশ্যন বাগেৰা হৈ গ'ল। আৰু এতিয়া ইয়াত কাম খতম মোৰ, এতিয়া মই আকৌ ওলাম নিজৰ কামলৈ, আৰু ইয়াৰ পৰা গৈ চিধাই আকৌ নিজৰ কামত লাগি যাম। গাইজ দিনটো গাধা মজদুৰি কৰাৰ পিছত এতিয়া মোৰ ডিউটি খতম, আৰু এতিয়া চিধা মই ঘৰত যাম, বহুত ভাগৰ লাগিছে কাৰণ। আৰু গৈ চিধাই গা ধুম, গা ধুই ভাত খাম, ভাত পানী খাই শুই যাম আৰু অলপ মোবাইল চোবাইল চলাই। বাকী আৰু তাত ইমানটো জোৰ নাই, আৰু বহুত কষ্ট ন কাম কৰি, আৰু অৱস্থা বেয়া হৈ আছে। সেইকাৰণে এইটো মোৰ যিহেতু ফাৰ্ষ্ট ব্লগ, সেইকাৰণে মই ব্লগটো ইমান দীঘল কৰা নাই। ইয়াৰ পিছৰ ব্লগবিলাকত অলপ দীঘল কৰিম। আৰু বাকী দিনটোত যি হ'ল সেয়া দেখুৱালোঁ, আৰু মানে চববিলাকতো দেখুৱাব নোৱাৰি, ধৰি লওক ডিউটি চলি আছে, ডিউটিত ইমান অসুবিধা হয় অলপ, সেইকাৰণে। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভালো লগা নাই তেতিয়াও ছাবস্ক্ৰাইব কৰি দিব প্লিজ। दिमाग खराब हो जाएगा, मैं माँ अम्मा बहन पे आ जाऊंगा, मैं इनकी अम्मा बहन पे आ जाऊंगा। আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। ধন্যবাদ, গুড নাইট।